Hello everyone, good morning. আপোনালোক সকলোকে মোৰ অন্য এটি সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অকণমান মৰম দিব বুলি আশা ৰাখিলোঁ। এয়া ৰাতিপুৱাই বতৰটো দেখুৱাই লৈছোঁ। বতৰটো মানে এতিয়া বাৰু অকণমান ৰ'দেই ওলাইছে দেই। ৰাতিটো মানে ইমান বৰষুণ দিলে নহয়, গোটেইখন পানী হৈ গ'ল দেখিছেনে। এইফালে বৰষুণৰ পানীয়ে গোটেইখন খাল ডুং ভৰ্তি হৈ গৈছেগৈ। এইফালে পানী বাচন ধোৱা এডোখৰলৈকে পাই গৈছেহি খালেদি আহি। আৰু সেইবোৰ বাদ দিয়ক, ৰাতিপুৱা ইয়াক কাম বনত আৰম্ভ কৰিছোঁ আৰু ৰাতিপুৱাই ইয়াক বাচনখিনি ধুই লৈছোঁ। কাৰণ ৰাতি ধুবলৈ দিগদাৰ হয়, আমাৰ ভিতৰত বাচন ধোৱাৰ সুবিধা নাই কাৰণেতো বাহিৰতে ধুব লাগে। সেইকাৰণে সেই ৰাতিপুৱা সময়তে ধোওঁ। ৰাতিপুৱা সময়ত এয়া বাচনখিনি ধুই লৈ সামৰি লৈছোঁ বাচনবোৰ। এনেদৰেই দিনটো আৰম্ভণি কৰিছোঁ আৰু এইকেইদিন ভিডিঅ' দিব পৰা হোৱাই নাই। ল'ৰাৰ গা বেয়া, পায়খানা জ্বৰ হৈ আছে, তাৰ বহুত আমনি কৰি আছে। সেইকাৰণে মানে তাৰ কাৰণে ভিডিঅ' দিব পৰা হোৱা নাই। অৱশ্যে ভিডিঅ' কৰা হোৱাও নাই দেই, ভিডিঅ' কৰিব পৰা অৱস্থাত নাই মানে এইকেইদিন তাৰ কাৰণে। তাৰপাছত এয়া বাচন ধুই লৈ ঘৰ দুৱাৰ সাৰি মচি চাফ চিকুণ কৰি গা পা ধুই আহি চাহ অকণ খাবলৈ লৈছোঁ। চাহৰ লগত আজি পিঠাগুড়িকে খাই দিলোঁ। ৰাতিপুৱাই মানে ইমান ভোক লাগিছে নহয়। পিঠাগুড়িখিনি আকৌ তাতে কি হ'ল, মানে গাখীৰ নাই, গুড় আৰু পানী মিক্স কৰিয়ে খালোঁ। পানী দিলোঁ মানে ইমান বেছি পানী হৈ গ'ল নহয়, ঢিলা হৈ গ'ল। সেইকাৰণে এই চাদৰতে পৰি গৈছেগৈ খাওঁতে। ঠিক আছে, এইটো ভিডিঅ'ৰ পৰা ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাই আছোঁ দেই।